হেই গাইজ, আকৌ এটা নতুন ভিডিঅ'ৰ মাজেৰে আপোনালোকৰ মাজলৈ আহিলোঁ। বন্ধুসকল, আপোনালোকক মই এটা কথা ক'ব বিচাৰিছোঁ। এইটো মোৰ নতুন চেনেল হয়, তো প্লিজ আপোনালোকৰ পৰা মই ছাপোৰ্ট বিচাৰিছোঁ অলপ। আপোনালোকে যিমান পাৰে মোক ছাপোৰ্ট কৰক। এনেকুৱা ধৰণৰ ৰ'ষ্টিং ভিডিঅ' প্ৰায় আপোনালোকৰ মাজলৈ লৈ আহি থাকিম। তো কথা দিছোঁ মই আপোনালোকৰ বাবে সদায় এণ্টাৰটেইনমেণ্টৰ বাবে ভিডিঅ' লৈ আহি থাকিম। কেৱল আপোনালোকে মোক যিমান পাৰে অলপ ছাপোৰ্ট কৰক গাইজ, অলপ ছাপোৰ্ট কৰক। তো বন্ধুসকল, বলক আজি আমি অকণো আৰু ছুটি আমি নকৰাকৈ আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এইজনীক দেখি মই এটা কথা ভালদৰে গম পালোঁ যে এওঁৰ ঘৰত কিজানি আইনা নাই। সেইবাবে তেওঁ ঘৰত ভালকৈ মেকআপ লগাব পৰা নাই। সেইবাবে ৰাস্তাত য'তে তেওঁ মুখখন অলপ ভালকৈ দেখিছে তাতে তেওঁ মেকআপ কৰা আৰম্ভ কৰি দিছে। তো দেখিলেনে বন্ধুসকল, আইনা এখন মানুহৰ জীৱনৰ কাৰণে কিমান দৰকাৰী। তেওঁৰ ঘৰত আইনা নাই বাবে তেওঁৰ কাপোৰযোৰাও ভালকৈ পিন্ধিব পৰা নাই। সেইবাবে তেওঁ কাপোৰযোৰা ভালকৈ ৰাস্তাত পিন্ধি লৈছে। ৰ'ব বন্ধুসকল, এখেতগৰাকী আৰু এইটো কি কৰিলে মই ভালকৈ একো বুজিয়ে নাপালোঁ। তো আকৌ এবাৰ চাব লওকচোন ভিডিঅ'টো। বন্ধুসকল, আপুনি বা মই টিচু পেপাৰ ইউজ কৰোঁ টয়লেট গ'লে। টয়লেটত আমি ইউজ কৰোঁ টিচু পেপাৰ, কিন্তু এখেতগৰাকী মডেলহে আকৌ টিচু পেপাৰ তেওঁৰ মেইন অংগকেইটাত ইউজ কৰিছেহে, দেখিছেনে? এই কেলা ভাল শিক্ষা পাই গৈছে। বেটি, বেলেগৰ গাড়ীত তই মেকআপ কৰিবি, তই টিচু পেপাৰ সোমাবি মেইন পাৰ্টকেইটাত। এতিয়া MMS বনাইছে ন, এতিয়া চাবি ভাইৰেল হৈ যাবি, ফেমাছ, খুবেই ফেমাছ হৈ যাবি এতিয়া। বন্ধুসকল, এখেতগৰাকী মডেলকতো আপোনালোকে নিশ্চয় চিনিয়ে পাইছে সকলোৱে। মই আৰু এওঁৰ পৰিচয় দিব লগা একো দৰকাৰেই নাই। বাপৰে বাপ, টিকটকত এখেতৰ যি ট্ৰেজেডি, যি এক্টিং, যি ডাইলগ। কিন্তু আজি কি হ'ল দেখিছেনে? তেওঁৰ পেণ্ট এটা পিন্ধিবই সময় নহ'ল। তেওঁ আণ্ডাৰপেণ্টটো পিন্ধিয়েই ভিডিঅ' বনাই দিলে কেলা। এক ছেকেণ্ড ৰ'ব, এইবিলাক এনেকৈ নকৰিব। ধেত, আমিও মানুহ কেলা, আমাৰো কিবা বস্তু আছেতো, আমাৰো ইচ্ছা আছেতো। ধেত, নকৰিবা এনেকৈ মাইনা, এনেকৈ নকৰিবা। এনেকৈ তোমালোকে এনজয় কৰিছা কৰা, তোমালোকে আকৌ বেলেগক কিয় তোমালোকে তৰপাই মাৰি আছা কোৱাচোন? বিয়াৰ আগতেই তোমালোকৰ এনেকুৱা কাণ্ড, বিয়াৰ পিছত যে আকৌ কি হ'ব, ক'ত যে লাইভ আহিবা, এইটো গমেই পোৱা গৈছে। ভিডিঅ' কৰিবলৈ বাহিৰত ওলাই গৈছিলো, গামোচা এখন পিন্ধি আছিলো, কেলা গামোচা উৰি ক'ত গ'ল পাত্তাই নাপালো। এই বাইদেউগৰাকীক দেখি মোৰ মনত এটা গানে আহি গৈছে। গানটো কি জানেনে? বগী বগী ছোৱালীৰ বগা বগা ডাপনা। বাইদেউ ডাপনা দেখিছেনে নাই হে? একেবাৰে কিজানি পিয়ৰ তেলেৰে মালিচ কৰে আকৌ। বন্ধুসকল, আমি আগতে বহুতৰ মুখত শুনি আহিছিলোঁ যে প্ৰেম অন্ধ, কিন্তু আজি এই ভিডিঅ'টো চোৱাৰ পিছত যেন মই নিজে প্ৰমাণ পাই গ'লোঁ, প্ৰেম যেন সঁচাকৈয়ে অন্ধ। কিন্তু তাতেই আকৌ এটা কথা, চৰকাৰী চাকৰিৰ মহিমা নে প্ৰেমৰে মহিমা, এইটো কিন্তু ধৰাটো কঠিন হৈ পৰিছে।
পিছে বন্ধু তুমি এটা কথা কোৱাচোন, তুমি আমাৰ এই মডেলগৰাকীক বলে পাৰিবানে নাই অ'? ছোৱালীবোৰে যদি টিকটকত পাতিও দিয়ে ভিডিঅ' ভাইৰেল আৰু মানুহবোৰে ক'ব ৱাও মেডাম কি ধুনীয়া পাতি। বন্ধুসকল আমি আকৌ পাতাৰ সময়ত আমি যে লুকাই লুকাই পাতোঁ যাতে মানুহে গম নাপায় একো। এখেতগৰাকী মডেলে আকৌ টিকটকৰ সন্মুখত ৰাজহুৱাকৈ পাতিব আহিছে অ'। বন্ধুসকল এখেতগৰাকীৰ ঘৰত আকৌ কাপোৰৰ খুবেই অভাৱ, সেইবাবে য'ত যি পাইছে আকৌ সৰু সৰু কাপোৰৰ টুকুৰা লগাই কিবাকৈ পিন্ধিছে, আকৌ কিবাকৈ হেৰিটো লুকাই ৰাখিছে। তো বন্ধুসকল ভিডিঅ'টো এইখিনিতে শেষ কৰিব লৈছোঁ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল পাইছে চাই তেন্তে প্লিজ লাইক এটা কৰিব, শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত। আকৌ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, যাৰ নাম হৈছে ৰোষ্টিং এণ্টাৰটেইনমেণ্ট। প্লিজ গাইজ প্লিজ আমাক ছাপোৰ্ট কৰক, এইটো আমাৰ নতুন চেনেল হয় আপোনালোকৰ ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে। তো ধন্যবাদ, জয় অসম।